সো গাইজ ডিম্পু বৰুৱাই ভিডিঅ' বনোৱাৰ ক্ষেত্ৰত তেওঁক মানুহে কিমান টকা দিয়ে নাইবা ডিম্পু বৰুৱা এটা ভিডিঅ'ত কিমান টকা মানুহৰ পৰা লয় আজি ভিডিঅ'টো সম্পূৰ্ণকৈ জনাই দিম আপোনালোকে সম্পূৰ্ণকৈ চাব সম্পূৰ্ণকৈ লাইভ আপোনালোকক জনাই আছোঁ আৰু সম্পূৰ্ণকৈ চাব ডিম্পু বৰুৱা দোকানৰ যদি এটা দোকানৰ ভিডিঅ' বনায় তেওঁ কিমান টকা লয় মানুহৰ পৰা কিমান টকা লয় তেওঁ ভিডিঅ'ত এটা ভিডিঅ'ৰ ক্ষেত্ৰত কিমান টকা মানুহে ডিম্পু বৰুৱাক দিয়ে সম্পূৰ্ণকৈ আজি ভিডিঅ'টোত থাকিব আৰু আপোনালোকে সম্পূৰ্ণকৈ চাব লাইভ প্ৰুফ আপোনালোকক দেখুৱাই দিম আৰু আপোনালোকে ভালদৰে শুনিব যিসকলে নতুনকৈ আহিছে চেনেলটোক ছাবস্ক্ৰাইব কৰক আৰু এনে ধৰণৰ ভাল ভাল ভিডিঅ' পাবলৈ হ'লে বেল আইকন অন কৰি ৰাখক সো ডিম্পু বৰুৱাই নিজে কৈছে তেওঁ কিমান টকা লয় এটা ভিডিঅ'ত ধৰক এটা দোকানৰ ভিডিঅ' বনাব লাগে ডিম্পু বৰুৱাক মাতিছে ডিম্পু বৰুৱাই ভিডিঅ' বনোৱাৰ আগত কিমান টকা দিয়ে সেইটো সুধি পিছত ডিম্পু বৰুৱাই এটা ভিডিঅ' তৈয়াৰ কৰে মানুহ ডিম্পু বৰুৱাই নকয় মোক ইমান টকা দিব লাগিব মানুহজনে যিমান দিয়ে সিমান টকা লয় ডিম্পু বৰুৱাই আৰু ডিম্পু বৰুৱাই ভিডিঅ' বনাবলৈ সো ডিম্পু বৰুৱাই টকা লয় এটা দোকানৰ পৰা যিমান টকা দোকানীজনে ডিম্পু বৰুৱাক দিয়ে ডিম্পু বৰুৱা সিমানেই লয় বেছি নকয় মোক ইমান টকা দিব লাগিব এইবিলাক নকয় যিমান দিয়ে সিমান টকা লয় ডিম্পু বৰুৱা পিছত ভিডিঅ'টো বনাবলৈ মানে কয় দোকানীজনে এতিয়া আপোনালোকে ডিম্পু বৰুৱা নিজৰ মুখেৰে শুনক ডিম্পু বৰুৱা কি কৈছে কিমান টকা লয় আজিলৈকে মই ক'ব পাৰোঁ যে মই 4 বছৰ প্ৰায় ইউটিউবত ভিডিঅ' বনালোঁ এনেকুৱা ভিডিঅ' দেখিছেনে যিটো ভিডিঅ' একদম নৰ্মেল একো নাই আৰু যে এখন দোকান মোক পইচা দিছে মই ভিডিঅ' বনাই দিছোঁ এখন গেলামাল দোকান এনেকুৱা ভিডিঅ' মই বনোৱা নাই কিবা আউট অফ দ্য বক্স কিবা যে বেলেগ ক'তোৱে নাই তাত আছে কিবা সেই ভিডিঅ'টোৰ পৰা শিকিব পাৰি জানিব পাৰি এনেকুৱা কৰি পিনে মই এটা ভিডিঅ' বনাওঁ তো মোক কোনোবাই 1 লাখ নহয় 2 লাখ 4 লাখ 5 লাখ টকা দিলেও মই নৰ্মেল এনে আৰু এখন দোকানৰ ভিডিঅ' বনাই নিদিওঁ বা কিবা এটা ভিডিঅ' বনাই দিওঁ যদি সেই বস্তুটো ইউনিক নহয় কিবা এটা ইউনিক পইণ্ট যদি তাত নাথাকে আৰু তাৰপিছত আহে পইচা চাওক কি ক'ম মানে ক'লেও বহুতে বিশ্বাস নকৰিব এইটো মই মানে ক'ব পাৰোঁ এইটো কোৱাত মই ভয় নাই কাৰণ মই কৰিছোঁ বহুত তেনেকুৱা দোকানৰ যিবিলাক মই ভিডিঅ' বনালে তেওঁলোকৰ লাভ হ'ব কিবা এটা আজি ডাঙৰ এটা শ্ব'ৰুম এখন গাড়ী লঞ্চ কৰিছে অদ্ভুত টাইপৰ তাত মই সেইটোতো ফ্ৰীত কৰিব যাইতো একো সেই নহ'ব ন কাৰণ মোৰ ভিডিঅ'টোৰ পৰা তেওঁলোকৰ লাভ হ'ব তেওঁলোকৰ এডভাৰটাইজমেণ্ট বাজেট আছে তো তাৰ পৰা অলপ কিবা এটা মোক দিয়ে বা লোৱা যায় নিশ্চয় আপোনালোকে শুনিবলৈ পাইছে ডিম্পু বৰুৱা নিজৰ মুখেৰে কিমান টকা লয় এটা ভিডিঅ' বনোৱাৰ ক্ষেত্ৰত আপোনালোকে ইতিমধ্যে গম পাইছে আৰু আপোনালোকে যদি এটা দোকান প্ৰমোশ্যন কৰিবলৈ ইচ্ছা তেতিয়াহ'লে আপোনাৰ দোকানটো ইউনিক হ'ব লাগিব তেতিয়াহে ডিম্পু বৰুৱাই প্ৰমোশ্যন কৰি দিব আপোনাৰ দোকানটো ঠিক তেনেদৰে আপোনালোকৰ পইচা আপোনালোকে যিমান পাৰে সিমান দিব ডিম্পু বৰুৱাই নকয় মোক ইমান টকা দিয়ক বুলি চ' যদি ভিডিঅ'টো ভাল লাগিছে লাইক এণ্ড শ্বেয়াৰ কৰিবলৈ নাপাহৰিব আৰু যিসকলে নতুনকৈ আহিছে চেনেলটোক ছাবস্ক্ৰাইব কৰক আৰু লাইক কৰক আৰু শ্বেয়াৰ কৰক